Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই বহি আছোঁ কাৰণ ফটকা ফুটাবলৈ যিহেতু অলপ ভয় লাগে, ভাইটিয়ে ফুটাই আছে, সেইকাৰণে মই বাহিৰত বহি কিনে চাই আছোঁ। কোনে কোনে বাৰু মোৰ নিচিনা ফটকা ফুটাবলৈ ভয় কৰে, কমেণ্ট এটা কৰি কিনে জনাই দিবচোন দেই। তুলসী তলতো ধুনীয়াকৈ চাকিখন জ্বলাই দিলোঁ। চাকি বন্তি জ্বলাই লৈ মই ধুনীয়াকৈ বহি থাকিলোঁ। ভয় লাগে যেতিয়া ক'ৰবাত শব্দ শুনা পাওঁ ন, ঘপককৈ কোনোবাই ফুটাই দিয়ে, সেইকাৰণে অলপ ভয় লাগে। আৰু এইফালে ভাইটিক চাওকচোন, এই যে চকৰিটো ঘূৰা দেখি কিনে কিমান যে ফূৰ্তি পাইছে। আৰু এইফালে মই মাহঁতক চাই আছোঁ কাৰণ ভাইটিয়ে ফটকাবোৰ ই সৰু হৈ আছে ন, ভাইটি সৰু হৈ আছে যে, তো ফটকা ফুটাওঁতে হাতে চাতে লাগি যাব বুলি মায়ে ইয়াক জেউৰা পুতি এটা দি দিছে আৰু মা ওচৰত ৰখি আছে। শেষত ময়ো ভাবিলোঁ ইমান ভয় কৰি থাকিলে নহ'ব, জিনজিনীয়া ডালকে জ্বলাওঁ বুলি ভাবিলোঁ আৰু জ্বলালোঁ। যিহেতু বতৰ বেয়া হৈ আছিলে, তো জিনজিনী ফটকা এইবোৰ সেমেকি থাকে ন, তো জ্বলোতে আধা জ্বলে আধা নজ্বলে সেনেকুৱা হৈ আছে আৰু আকৌ জ্বলাওঁ আকৌ নুমায়। আৰু যে মই আপোনালোকক কৈছিলোঁ মোৰ শ্বৰ্ট ভিডিঅ' এটাত এটা লাইট কিনিলোঁ বুলি, তো দিৱালীৰ কাৰণে এটা লাইট কিনিছিলোঁ, এইটোৱে। আৰু দিৱালীৰ পাছদিনাখন আছিলে দুদিন আছিলে কলেজত ডায়মণ্ড জুবলি, তো ৰাতিয়ে মই এইবিলাক কাপোৰ চাপোৰ ভালকৈ জাপি ল'লোঁ। আৰু মই বজাৰলৈ গৈ মেলি এই মুগা ৰঙৰ ব্লাউজটো কিনিলোঁ, তাৰপাছতে ৰঙা ৰঙৰ চাদৰখন কিনিলোঁ। চাদৰ একচুৱেলি মায়ে বব জানে, কিন্তু এই আমাৰ ঘৰত ৰঙা চাদৰখন নাছিলে, বোৱা নাছিলে, তো সেইটো কাৰণে কিনি অনাই হ'ল। আৰু যদিহে ঘৰত থকা হ'লে মই কিনিবলগীয়া নহ'ল হ'লে। আৰু 3 তাৰিখৰ দিনাখন পিন্ধিম এই মুগাৰ ৰিহাখন, চব মুগাই 3 তাৰিখৰ দিনাখন যিহেতু ৰেলী আছে, তো মুগাই পিন্ধিব লাগিব যিহেতু, সেইকাৰণে মুগাখিনি উলিয়াই লৈছোঁ। তো মই চাদৰখন ধুনীয়াকৈ জাপি লওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াৰ চাদৰখন ধুনীয়াকৈ জাপি ল'লোঁ ধুনীয়াকৈ কোচ দি ল'লোঁ আৰু জাপি ল'লোঁ বুলিয়ে ওলাইছে মুখত। আৰু এই ব্লাউজটো অলপ স্প্ৰে দিবলগীয়া আছে। আৰু এই যে মুগাৰ মেখেলাখন দেখিছে, এইখন আচলতে মাহঁতৰ আগৰ দিনৰে মেখেলা হয়, তো মায়ে কৈছিলে এইখন পিন্ধি যাবি বুলি। মই অলপ বেয়া হৈ আছিলে তলডোখৰ, সেইটো কাৰণে মই নিপিন্ধিলোঁ এইখন, হ'লেও ইমান ধুনীয়া হৈ আছে চাওকচোন। আৰু ৰাতিপুৱা সোনকালে উঠি মেলি ব্ৰাছ কৰি ল'লোঁ, তাৰপাছত লাহেকৈ যিহেতু ওলাবৰে হ'ব, 8-9টা মানতে যিহেতু আমাক মাতিছিলে। আৰু এয়া ব্ৰাছ কৰি মেলি ধুনীয়াকৈ মুখ হাতবোৰ ধুই ল'লোঁ, গাটো ধুলোঁ, তাৰপাছতে লাহেকৈ ওলাম আৰু এতিয়া।
এয়া যোৱাকালি জাপি থৈ দিয়া কাপোৰ মানে কোচ দি থৈ দিয়া কাপোৰখন ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। তাৰপাছতে আপোনালোকক কলেজত গৈ মেলি দেখুৱাই আছোঁ। সেইফালে চাওকচোন, আমি যে আহি মেলি ডাইৰেক্ট খোৱাতে লাগিলোঁ। খাবলৈ দিছিলে ৰুটি আৰু ভাবিলোঁ এপাক কলেজখন ঘূৰি আহোঁ, যিহেতু মানে ইহঁতি লগৰ কেইজনীয়ে দোকানো দিছে। ডায়মণ্ড জুবলি হয় মানে হীৰক জয়ন্তী, বহুত বছৰৰ মূৰত হয় ন এইটো, তো সেইটো কাৰণে ইহঁতি দোকানো দিছে। সিহঁতৰ দোকানত অলপ গ'লোঁ। ইহঁতি বিভিন্ন ধৰণৰ বস্তুবোৰ বিক্ৰী কৰিছিলে। পইচা লৈ যোৱা নাছিলোঁ, মানে জনা নাছিলোঁ দোকানৰ মানে কলেজত দোকান দিব বুলি। তো পিঠা পনাৰ পৰা আদি কৰি মানে সকলো ধৰণৰ দোকান দিয়া হৈছিলে। তাৰপাছতে আমি আহিলোঁ গোটেই কলেজখন ঘূৰি মেলি ভাত খাবলৈ, যিহেতু পেট পূজাটো আগত নহয় জানো। ধুনীয়াকৈ খাই মেলি ল'লোঁ। তাৰপাছতে এতিয়া আকৌ যাম আমি মিটিঙত। ছাৰক কিন্তু বহুত ভাল লাগে দিয়ে, ধুনীয়াকৈ গান গায়। মানে এইটো দ্বিতীয় মুখ্য অনুষ্ঠান আছিলে। প্ৰথম অনুষ্ঠানটো পতাকা উত্তোলন। আপোনালোক Puarani, Puarani, Tak boleh kau dia nak. Siarika, Kotitar Imarekana, Kamu katu kuati, Kamu katu kuati. পুরনি বাদুরি পরে নতুনে মাতুরি নিয়া জীবনের বাকি খোঁজবুর নিতে মতে কোন ধুমহান নিতে মতে কোন ধুমহান নিসায়ু ভক্তি সাই পাওরাগি তোকে গায় নিসায়ু ভক্তি সাই পাওরাগি তোকে গায় দেহামুর ভাগরি হে যায় দেহামুর ভাগরি হে সেইফালে আমি ভাগখন শুনি শুনি বহি আছোঁ। ভাগৰো লাগিছে গোটেই দিনটো থকা।
Nami jamin pajoto kaganoi Jisuliyo amalane শেষত আহিলে ছিংগাৰ মই পিছে এটা গান শুনি কেনে গুচি আহিলোঁ কাৰণ 8-9টামান বাজিলে মই ঘৰলৈ আহোঁতে যিহেতু ইমান ৰাতি কৰিলে মানেও বেয়া এটা গান শুনি কেনে মই গুচি আৰু 3 নৱেম্বৰ দিনাখন যিহেতু ভিডিঅ' একো কৰা নহ'লে তো তাৰে অলপ ফটো জইন কৰি দিছোঁ আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই